নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম আৰু জুলাই মাহ বুলি ক'লে তো গৰমৰ বন্ধই হয় ল'ৰা ছোৱালীবিলাকৰ নহয় জানো আৰু আমাৰ গৰমৰ বন্ধত আমিনো কি কৰিছিলোঁ গৰমৰ বন্ধ বুলি কোৱাৰ লগে লগে ফাৰ্ষ্ট টাইম আমাৰ মামাহঁতৰ ঘৰলৈকে মনত পৰে তাৰ পিছত আৰু স্কুলৰ পৰা যি হোমৱৰ্ক দিয়ে সেই কলপাতাত লিখিছিলোঁ সেই কলপাত মানে মনত পৰে হোমৱৰ্ক দিয়ে সেই কলপাত মানে কেতিয়াবা লিখা হৈ যায় আৰু মানে কি হয় শুকাই যায় লিখা হোৱাৰ পিছত আৰু কৈ থাকোঁ আমি মামাহঁতৰ ঘৰত কেতিয়া নিবা এনেকৈ আৰু সেয়েহে আমাৰ কলিজা গোসাঁনীজনীকো মই আজি ক'লোঁ গৰমৰ বন্ধ দিলে আমি মামাহঁতৰ ঘৰত গৈছিলোঁ বৰশী বাইছিলোঁ আৰু যে ফটো কি কৰিছিলোঁ কলপাতত লিখিব দিছিলে তাই কৈছে কি মা কলপাতত লিখিব দিছিলে মই বোলো অঁ তাৰপিছত দেউতাই আনিছিলে কলপিঠা খাবলৈ কলপাত আনিছিলে সেয়ে মই থৈ দিছিলোঁ এপাত আৰু এতিয়া কলিজা গোসাঁনীজনীক মই লিখিব দিছোঁ আৰু তাই ধুনীয়াকৈ লিখি আছে মই বোলো চাব লাগে ন সেয়েহে মই আমাৰ আজি ইয়াত কলিজাজনীক মই কলপাতত লিখিব দিছোঁ অসমীয়া অৰ্থ লিখিব দিছোঁ মই দেখিছেনে অসমীয়া অৰ্থ ভাস্কৰ লিখা ভাস্কৰ মানে কি হা ডাঙৰকৈ কোৱা সূৰ্য সূৰ্য অঁ আৰু সূৰ্যৰ ইংলিছ ছান ছান আৰু বিষণ্ণ মানে কি মা বিষণ্ণ মানে মন মাৰি থকা আৰু ইংৰাজীত কি হ'ব sad মই তাই কেনেকৈ কলপাতত আজি লিখিব দিছোঁ আৰু এনেকৈ তেতিয়াহে নহ'লে এইবিলাক নোহোৱাই হৈ গৈছে নহয় জানো আৰু মোৰ মনত পৰি গ'ল এনেকৈ কলপাতত লিখা আৰু তাইকো মই লিখিব দিলোঁ সেয়েহে ধুনীয়াকৈ লিখিছে তাই কৈছে মা ভাল লাগিছে কলপাতত লিখি কেনেকুৱা লাগিছে মা বহুত ভাল লাগিছে আৰু কলপাতখন বহুত স্মুথ হয় আৰু গৰমৰ বন্ধত এনেকৈ লিখিব দিলে ভালো লাগে শিকিলেও আৰু অন্যায় মানে কি বাৰু অন্যায় মানে কি অনুচিত দেখা নিলিখিবা তুমি আৰু সজ্জন মানে কি সজ্জন মানে সৎলোক আৰু ইংৰাজীত কি হ'ব honest person লিখা আৰু এনেকৈ কলপাত আনি দিলে লিখিবানে কপিয়ে নালাগে বোলে তাইক কলপাতত লিখি ইমানেই ভাল পাইছে আৰু এনেকৈ লিখিলে ভালো লাগে দিয়কচোন আগৰ দিনবিলাক মনত পৰে আজিকালি কলপাত কি ল'ৰা ছোৱালীবিলাকে চিনিয়ে নোপোৱা হৈ গ'ল হৈ গ'ল ন আৰু কোনেনো কলপাতত লিখি ভাল পাইছিলে কমেণ্ট বক্সত জনাবচোন কলপাতত লিখি সঁচাকৈয়ে ভাল লাগে নহয় জানো আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই